উৰুকা লখিমপুৰ পুখুৰী ইয়া আহি পাই গলো আমি লখিমপুৰ পুখুৰী তাম টেষ্টি একদম কেপ্টেন আমেৰিকা ৱা কেকে মিডিয়া Hello guys, welcome to a new episode of Shekhor's Uncut Stories. আশা কৰো সকলোৱে ভালে আছে মোৰ ফালৰ পৰা সকলোকে হেপী মাঘ বিহু আশা কৰো আপোনালোকৰ দিন বহুত ভাল যাওক আৰু বৰষুণ নিদিয়ক যোৱাকালি অসমত পুৰা ৰেইনফল হৈ আছিল সো বহুত ইজি ভিজি গৈছে আৰু বহুত ভেলাগৰ ভিজি গৈছে সো বহুত তিৰপাল দিকিতে ৰাখিছিল আজি আমাৰ টপিকত একো নাই আজি মাঘ বিহু So Magh Bihu অকমান কেনেকে আমি সেলিব্রেট কৰো ইটস লাইক এ ডেইলি ব্লগ আজি মাঘ বিহু কেনেকে সেলিব্রেট কৰো আৰু কি হয় কোত যাও কি আনো গুটেখিনি আপোনাক দেখুৱাম আপোনালোকে ভিডিওটো স্কিপ নকৰাকে চাব আৰু এতিয়া যদি ভৰি উঠাই কিনে ভিডিওটো চাই আছে ভিডিওটো লাইক কৰি দিব কমেন্ট কৰি জনাও ভিডিওটো কেনে পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো গাইজ এতিয়া আমি উলাম লখিমপুৰ পুখুৰী মই আৰু পাপা যাম লখিমপুৰ পুখুৰী তাৰ পৰা মাছ আনে সো মাছ আনিম তাৰ পৰা আৰু পুখুৰীৰ মাছবোৰ বহুত ফ্ৰেশ হয় আৰু বহুত ধুনিয়া বলে খাবলে সো আজি যাম তাতে আজি গৈ কিনে আপোনালোক দেখুৱাই আছো ভিডিওটো স্কিপ নকৰাকে হেকলৈকে চাব আৰু মোক জনাব ভিডিওটো কেনে পায় এয়া হেলমেট আৰু এয়া চাবি এতিয়া উলাও পাপা বাহিৰত ৰৈ আছে প্ৰথমতে লাইট চাইট বিলাক অফ কৰি লও তাৰ পিছত উলাই যাও ইয়াৰ পৰা কিয়ে ক'ত দিয়া হা এয়া মই লগাই লৈছো ইয়াতে মোৰ ব্লাড গ্ৰুপ ও পজিটিভ আৰু গ্যাস স্কুটাৰখন ষ্টাৰ্ট কৰি লও সো যোৱাৰ আগতে স্কুটাৰখন অকনমান সাফা কৰি লও যোৱাকালি বৰষুণ দিছিলে বোকা পাম ৰাস্তাত চিয়ৰ বাট ষ্টিল অকনমান সাফা কৰি লৈছো এতিয়া তাৰপিছত ওলাও আৰু উৰুকা লখিমপুৰ পুখুৰী এখন মুনা লৈ লৈছো ইয়াত পুৰা মাছ ভৰাই লৈ আহিম এতিয়া ইয়াৰ পৰা ওলাই যাও ফাৰ্ষ্টতে ফুল সোমাব লাগিব ফাৰ্ষ্টত তেল ডিপু তাৰপিছত টু লখিমপুৰ পুখুৰী পাই গলো তেল ডিপু আৰু ইয়াতে দুটা বাৰ শো কৰি আছে বহুত কম আছে তেল যাব লাগিব 1142 হল আৰু ইয়াত ৰখিছো তেল সোমাই লও আৰু ইয়া পাপা ইয়া কথা পাতি আছিল 1 hour later ইয়া আহি পাই গলো আমি লখিমপুৰ পুখুৰী ইয়াতে আপোনালোকে চাব পাৰে পিছফালে বহুত ভিৰ আৰু মোৰ স্কুটাৰ এটা পাৰ্ক কৰি লৈছো আৰু পাপা ইয়া আগত গৈ আছে এটা বোলে কাউন্টাৰ আছে কাউন্টাৰত কিবা বুক কৰি যাব লাগে ভিতৰত তাত মাছ কিনিব পাৰি চাও হক কেনেকে কি এইটোৱে হল লখিমপুৰ পুখুৰী আপোনালোকে চাওক কিমান ডাঙৰ তো ইয়াৰ মাছ কিমান টেষ্টি হ'ব আপোনালোকে ভাবি চাব পাৰে আৰু ইয়াতে এনেকে মাছবোৰ কাটে মানে তাৰ পৰা লৈ আহিব লাগে মাছবোৰ তাৰপিছত ইয়াতে কাটি কিনে লৈ যাব পাৰে আপোনালোকে ভিৰ চাব পাৰে ইয়াতে কিমান গাড়ী লাইন পাতি আছে কিমান বাইক লাইন পাতি আছে সকলোকে মাছ লাগে আজি উৰুকাৰ দিন সকলোৱে মাছ ল'ব আহিছে আৰু এইটো হল লখিমপুৰ আঞ্চলিক মীন মহল সমিতি আৰু গেটতে এটা ধুনিয়া এনেদৰে মন্দিৰ এটা বনোৱা আছে আৰু ইপিনেদি যাব লাগে ইয়া আপোনালোকে চাব পাৰে পিছত গুটে মাছৰ কাউন্টাৰ ইয়াতে গুটে মাছ বিলাক মানে ফৰ সেল আগত চাওকচোন কিমান ডাঙৰ মাছ আছে গুটেখিনি দেখুৱাই আছে চাই থাকক এই ইয়াতে পুৰা ভিৰ একদম সকলোকে মাছ লাগে মাছে মাছ আৰু আজি একদম পুখুৰীটো বোলে 190 বিঘা আছে ইয়া চাওক আপোনালোক দেখিছে বহুতে ডাঙৰ পুখুৰী পুৰা এটা মাছৰ এটা টেগ লগাই দিয়ে যে এইটো 2 কেজি এইটো ইমান দাম তাৰ ওপৰত নাই কম নাই একো নাই পুৰা ফিক্স ৰেট এনভায়ৰনমেন্টটো বহুত ধুনীয়া এটা আহিব পাৰে আপোনালোকে ফটো উঠিব আহিব পাৰে আৰু বহুতে এইবিলাক জায়গাত ভিডিও এটচেট্ৰা শুট কৰে আপোনালোকে চাই লওক এইবিলাক জায়গা জেল লগাইছে নেকি মাথাত হৈছে পানী আৰু তেল চাও তো উৰুকাৰ 2 দিন বা 3 দিন আগৰ পৰাই মাছবোৰ উঠাই কিনে সৰু দুটা ডাঙৰ পুখুৰীটো ওচৰতে আছে এয়া ইয়াতে আনি মাছবোৰ থৈ দিয়ে তাৰ পৰা উৰুকাৰ দিনা ইয়াৰ পৰা উঠাই কিনে মাছবোৰ জাক যেনেকুৱা কি দামত কি লাগে দিয়ে তাৰপিছত বস্তাত সোমাই লৈ কিনে তাতে ওজন কৰে তাৰপিছত সেল কৰে আৰু সব মাছৰে এটা ফিক্স ৰেট থাকে তেনেকৈ বস্তুবোৰ সেল কৰা হয় তো এনেকৈ মাছবোৰ বস্তাত ভৰাই ইয়াতে কাউণ্টাৰত লৈ আহে ইয়াতে 10খন গাঁৱৰ বোলে 10টা কাউণ্টাৰ আছে আৰু চাওক না মাছবোৰ কিমান ডাঙৰ তো এনেকৈ ধুনীয়াকৈ ওজনবোৰ কৰি কিনে ইয়াতে লিষ্ট হিচাপত দামবোৰ লিখি কিনে আপোনালোক ধুনীয়া এখন বিল বনাই দি দিব আৰু ইয়াত যদি আহে আপোনালোকে কেছ লৈ আহিব ইয়াত কাৰ্ড বা অনলাইন পেমেণ্ট নহয়
এয়া ময়ো মাছ লৈ ল'লোঁ 2.1 kg চ' গাইজ ইয়াৰ পৰা ওলাই আহিলোঁ বহুত টাইম লাগিল মাছৰ কাৰণে ৰখি আছিলোঁ ফাইনেলি লৈ ল'লোঁ এটা 2.1 kg প্ৰায় 2 hours স্পেণ্ড হৈ গ'ল ইয়াত বহুত সময় লাগিল মাছ উঠালে একদম ফ্ৰেছ কিন্তু একদম ধুনীয়া One eternity later. Oh guys, এতিয়া বন্ধৰ মই গোটেই ৰাস্তা ঘূৰি আছোঁ তোমলাৰ গোটেই ইফাল ঘূৰিলোঁ যে মাঘ বিহু কেনেকুৱা পিনে আয়োজন তাকে চাব কিন্তু গোটেই আন্ধাৰ হৈ আছে আৰু ৰাস্তাত লাইটটো নাই ইয়াতে কিন্তু চাই আছোঁ কিন্তু মানুহৰ ৰাস্তাত এটা মানুহ নাই চব ঘৰে ঘৰে চবে বিহু খাই আছে পুৰা ডাবল হেলমেট 1 hour later. এয়া দেৱৰূপ দা আৰু এয়া পুৰা জুই পৈ আছোঁ তামাম ঠাণ্ডা আজি আৰু এয়া দেৱৰূপ দাহঁতৰ ঘৰত পিঠা খাব দিছে আৰু এয়া সৌৰভ ই বাইকাৰ সৌৰভ আৰু এয়া ঠাণ্ডা বহুত ঠাণ্ডা আজি সেইকাৰণে জুই পাব আহিলোঁ ইয়াতে এতিয়া হৈছে 7:30 ইয়াৰ পৰা যাম মামাহঁতৰ তাত এতিয়া আহিলোঁ আইতাহঁতৰ তাত এয়া সৰু মাইনা মাংস চাংস পুৰা বনাইছে ভিতৰত দেখুৱাই আছোঁ আপোনালোকক মামাই মাছ বনাই আছে মাংস বনাই আছে গোটেইখিনি এয়া আগত আইতা হেপী বিহু আৰু এই মাইনাৰ ফালৰ পৰা সকলোকে উইশ কৰিছে হেপী বিহু এই দেৱৰূপ দাই দিছে খোৱা এতিয়া আমাৰ আজি নিমন্ত্ৰণ আইতাহঁতৰ তাত আমাৰ ইয়াতে আজি নিমন্ত্ৰণ আজি পাপা আহিব মা আহিব আৰু আমাৰ গোটেই পৰিয়ালৰ ইয়াতে নিমন্ত্ৰণ এয়া মামী আৰু এয়া মামা এয়া মাংস প্ৰিপেৰেশ্যন পুৰা বঢ়িয়া আৰু এইটো আইতা এয়া কি দালি একদম বঢ়িয়া আজি খানা মজা হ'ব ইয়াত আৰু এয়া মাছ ভাজি থৈ দিছে আৰু মাছ ক'ত এই বা এইটো মাংস লোকেল মাংস আৰু ক'ত আছে মাছ এই পৰি যাব মাছ এইয়া মাছ মাছ কোনে বনাইছে মামি আৰু এই ছাগলী কেইবিধ মাংস সিংগিত বা আজি 3বিধ মাংস দি ভাত এইফালে আইতা কি হা এয়া মা আকুল কি হা টিকলি কি কৰিছ কি কৰিছে কইনা আইতা আচ্ছা আচ্ছা বঢ়িয়া এয়া দিছে চুঙাৰ মাংস চুঙাত বনোৱা চিকেন নেকি তামাম টেষ্টি একদম যদি ভিডিঅ'টো চাই এতিয়ালৈকে ভাল পাইছে মোক কমেণ্ট কৰি জনাব কেনে পালে আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব 1 hour later. আও কি খুচান মাছ কুচান মাছ কুচান মাছ আচ্ছা ভাত খাইছে না নাই শুনা না হাই হাই মাছটো ভাত খাইছে না নাই দিয়া এক্সপাৰ্ট ৰান্ধনি চবকে ৰিভিউ দেই এতিয়া খাই আছে তো অফ কৰি খাব এতিয়া এই ডিশটো কালি হ'ব ইফালে হৈছে খাই চাওক মাংস বেয়া পায় কিন্তু ডাবল ডাবল মাংস পাতি ইফালে আৰু এটা পাতি আহিব দেখোন নিৰামিষ চবতকে ভাল মানুহ শান্ত অ অৰ্পণা কি ক'ব ভাত খাইছোঁ মই নিৰামিষ ভাত আজি ভালে আছে আলু ভাজিছে চব্জি বনাইছে তাৰপৰা টুপি চুপি পিন্ধি লৈ খাই আছোঁ এয়া ভাত মাৰো এতিয়া 1 eternity later. নমস্কাৰ ইংলিছ মই হেমন্ত বিশ্ব শৰ্মা মই হাগি কি এইটো কেকে মিটিকা কেতিয়া মিলিকা বৰ্তমান ইফালে DIY ক্ৰাফ্টছ কৰ্ণাৰ তাইৰ চেনেলটো মই ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে গৈ কিনে ছাবস্ক্ৰাইব কৰি দিব আৰু ভাত খাই কেনেকুৱা লাগিল বঢ়িয়া লাগিল কেকে আৰু মিটিকা আপোনাক কেনেকুৱা লাগিল এইটো কেক কেক নেকি এইটো কি কেক কেক নেকি এইটো কি কেকে মিটিকা কেক কেক নাই তো এইপিনে মামাহঁতে ভাত খাই আছে মই তাৰ পৰা ভাত খাই মজাকে বহিলোঁ কেপ্টেইন আমেৰিকা হোৱা কেকে কেকে মিটিকা মিলিকা অ আজিৰ ভিডিঅ' ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰি মোক জনাব আপোনালোকে বিহু কেনেকুৱাকৈ চেলিব্ৰেট কৰিলে আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব থেংক ইউ ছ' মাছ বাই বাই এণ্ড এগেইন হেপী বিহু বাই বাই হেপী বিহু দাদা কেতিয়া আহিছা এলা কিয় থাকিছা কিয় পলাইছা বেটলা কোৱা মাস্ক বয় আজি কেইটকা দি আহিলা পুলিচক